হাই হেল্ল' নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু মই উপস্থিত আছোঁ চম্পাৱতী নদীৰ কাষত। এয়া হ'ল চম্পাৱতী নদীৰ দলং আৰু এই চম্পাৱতী নদীখনে বঙাইগাঁও ডিষ্ট্ৰিক্ট আৰু ধুবুৰী ডিষ্ট্ৰিক্টৰ সীমা। এই নদীখনে এইটো পাৰে বঙাইগাঁও ডিষ্ট্ৰিক্ট, এইটো পাৰে ধুবুৰী ডিষ্ট্ৰিক্ট আৰু ইয়াত লেখা আছে থেংক ইউ ধুবুৰী ডিষ্ট্ৰিক্ট আসাম পুলিচ। আৰু এই নদীখন হ'ল চম্পাৱতী নদীৰ ব্ৰিজ আৰু এয়া হ'ল ৰেলৱে ব্ৰিজ। আৰু বন্ধুসকল এই দলংখনে হ'ল বঙাইগাঁও ডিষ্ট্ৰিক্ট আৰু ধুবুৰী ডিষ্ট্ৰিক্টৰ সীমা। আৰু বন্ধুসকল আজি আপোনালোকক লৈ যাম ধুবুৰী ডিষ্ট্ৰিক্টৰ মা মহামায়া মন্দিৰলৈ আৰু তাৰ ঐতিহাসিক কিছুমান ঘটনা আছে, সেইবোৰ জানিবলৈ চেষ্টা কৰিম আৰু আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আৰু আজি অলপ তেনেহ'লে আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আৰু মোৰ লগত আছে এয়া বুদ্ধ হাই কৰি দিয়া, হাই কৰি দিছে। আৰু তেনেহ'লে ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু বন্ধুসকল তেনেহ'লে বলক ধুবুৰী ডিষ্ট্ৰিক্টৰ মা মহামায়া মন্দিৰলৈ। আৰু বন্ধুসকলে এইখন এখন চাইনবোৰ্ড, চিধা গ'লে ধুবুৰীলৈ আৰু এইফালে ৰাইট চাইডেদি ঘূৰি গ'লে এইপিনেদি ককৰাঝাৰ যাব পাৰে। বন্ধুসকল বহলপুৰ আৰু বন্ধুসকল বলক তেনেহ'লে এটা সুন্দৰ যাত্ৰাৰে মা মহামায়া মন্দিৰলৈ। আহি পালোঁ আমি সোণামুখী বুলি কয় এইখিনি ডোখৰ ঠাই। আৰু ইয়াত ইটাৰ ভাটা বহুত আছে। চাওক ইটাৰ ভাটা যিবিলাক থুম এইপিনেদি ইটাবিলাক পুৰা দিলে খোৱাবিলাক ওপৰি ওলাই যায়। আৰু চাওক এইটো পুৰা দি আছে ইটাবিলাক, চাওকচোন বন্ধুসকল। নাম আছে ইয়াৰ ইটাৰ, সোণামুখী ইটা। আৰু বন্ধুসকল বেছি দূৰ নাই মহামায়ালৈ 43 কিলোমিটাৰ, গৌৰীপুৰ 65 কিলোমিটাৰ আৰু বক্সিহাট 109 কিলোমিটাৰ। আৰু বলক এটা সুন্দৰ যাত্ৰাৰে তেনেহ'লে চাওক সুন্দৰ প্ৰাকৃতিক দৃশ্য। এইটো ৰাস্তাৰে গ'লে বহুত সুন্দৰ সুন্দৰ প্ৰাকৃতিক দৃশ্য দেখা পোৱা যায়। চাওকচোন এইবিলাক বহুত পুৰাণা শাল গছ আছে। আৰু ইয়াতে ধুবুৰীলৈ গ'লে আমি অকণমান ৰেষ্ট লওঁ, অলপ জিৰাও আৰু ইয়াৰ ঠাণ্ডা বতাহ আহে। আৰু বন্ধুসকল এইটো একদম বঢ়িয়া প্ৰাকৃতিক পৰিৱেশ। চাওকচোন বন্ধুসকল ৰাস্তাটো এইটো অলপমান বেকাকৈ যোৱা, এইটো একদম ধুনীয়া লাগে এইটো পথ। বন্ধুসকল ধুবুৰীলৈ গ'লে অকণমান ইয়াত জিৰাই ইয়াৰ প্ৰাকৃতিক দৃশ্য উপভোগ কৰিব, চাবচোন। আৰু ইয়াৰ প্ৰাকৃতিক দৃশ্য ইমান মনোমোহা, ইয়াতে অকণমান জিৰাই নহয় 1-2ঘণ্টামান জিৰাব ইচ্ছা যায়। আৰু বন্ধুসকল এয়া চাওক ইমান সুন্দৰ প্ৰাকৃতিক দৃশ্য, চাওকচোন চাওক ইমান ধুনীয়া লাগিছেনে বন্ধুসকল। চাওক ইমান সুন্দৰ প্ৰাকৃতিক দৃশ্য। আৰু বন্ধুসকল এইটো হ'ল ৰেলৰ, ধুবুৰীলৈ যোৱা ৰেলৰ এইটো লাইন, আমি তলেদি যাব লাগিব। এইটো এটা সুন্দৰ দৃশ্য। আৰু বন্ধুসকল আহি পালোঁ এয়া মহামায়া গেট বন্ধুসকল। আৰু এই পিনেৰে আমি গুচি যাম মহামায়া মন্দিৰলৈ। বন্ধুসকল স্কিপ নকৰাকৈ চাই থাকিব
আৰু ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চাওক কিমান পুৰণা শাল গছ আছে ইয়াতো। আৰু এইটো হ'ল ইয়াৰ পৰা এই গেটৰ পৰা অকণমান দূৰত এইটো আছে এটা ট্ৰেইন ষ্টেচন। এইখন এখন গেট লিখা আছে হাতবিষ্মা মেলা। আৰু এইটো হ'ল বীৰ চিলাৰায়াৰ প্ৰতিমূৰ্তি, সুন্দৰ অতি মজা লাগিছে। আৰু বন্ধুসকল আহি পালোঁ ইয়াতে। আমি পাৰ্কিং কৰিলোঁ কাৰখন আৰু অলপ পিছতে আমি মন্দিৰলৈ যাম আৰু দৃশ্যসমূহ আপোনালোকে চাই থাকক। এই ঐতিহাসিক মা মহামায়া মন্দিৰলৈ অগণন মানুহ প্ৰতিদিনে আহে। আৰু চাওক সেইকাৰণে দুকাষে এইবিলাক দোকান, ৰাস্তাৰ কাষে এইবিলাক দোকান পাতিছে। মানুহ এই মন্দিৰলৈ যিয়ে যি মনৰ আশা লৈ আহে, এই আশা ইয়াতে আহিলে পূৰণ হয় বুলি ধাৰণা আছে। আৰু বন্ধুসকল এয়া চাওক, এয়া মা মহামায়াৰ গেটখন ভাল লাগিছেনে বন্ধুসকল? মজা লাগিছেনে? কমেণ্টত জনাব। চাওক ইমান সুন্দৰ। আৰু বন্ধুসকল যিহেতু আমি অলপমান পূজা কৰিম আৰু ইয়াৰ পৰাই ল'ব লাগিব কোনো এখন দোকানৰ পৰা। আৰু ইয়াৰ পৰা ল'লোঁ চাকি 5টা। আৰু বন্ধুসকল বলক তেনেহ'লে মন্দিৰৰ ভিতৰলৈ। মানুহ এইবিলাক চেলফি লৈ আছে, যিহেতু মন্দিৰলৈ আহিছে। মা মহামায়া মন্দিৰ ঐতিহাসিক। ইয়াত যিয়ে মনৰ আশা লৈ আহে তাৰ ফল পায় বুলি সকলোৱে জানে। আৰু সেই আশা লৈয়ে সকলোৱে এই মন্দিৰলৈ আহে। আপোনালোকেও যদি অহা নাই এবাৰ আহিব যদি কিবা পাব লগা আছে। চাওক কিমান মনোমোহা মন্দিৰ ইয়াতে। সেইকাৰণে ইয়াত চাওক বন্ধুসকল। আৰু ইয়াতে দুকাষে এইবিলাক, এইটো কুঁৱা, ঐতিহাসিক কুঁৱা বন্ধু। চাওক ইয়াতে বান্ধিব পাৰে হাতত সূতা, অৰ্থাৎ ধাগা বান্ধিব পাৰে। টকা দিলে বান্ধি দিয়ে এই সাধু বাবাসকলে। আৰু বন্ধুসকল চাওক এইটো এটা মন্দিৰ। বন্ধুসকল চাই লওক, এইটো হ'ল মূল মন্দিৰত আমি প্ৰৱেশ কৰিম। তাৰ আগতে অকণমান বাহিৰৰ পৰা মন্দিৰটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ঐতিহাসিক মা মহামায়া মন্দিৰ ইয়াতে। বন্ধুসকল চাওক বাহিৰৰ পৰাই কেনে লাগিছে মন্দিৰটো, ইমান সুন্দৰ বন্ধুসকল। ইয়াত আহিলে ভক্তি ভাৱ জাগিব। আৰু বন্ধুসকল এই দুটা হ'ল দবা বন্ধুসকল। আৰু এইটো হ'ল ইয়াৰ কাষতে তাত বলি বিধান দিয়ে। যিসকলৰ মনৰ আশা পূৰণ হৈছে তেওঁলোকে ইয়াতে বলি বিধান দিয়ে। আৰু বন্ধুসকল ইয়াত চাওক মূল মন্দিৰ ইয়াতে পূজা কৰিব লাগিব আমি। আৰু বন্ধুসকল ইয়াৰ মন্দিৰৰ ভিতৰত চাকি জ্বলাব নিদিয়ে, বাহিৰতে জ্বলাব লাগিব। আৰু বন্ধুসকল এইটো চাওক, এইটো নাক চাওক, পঞ্চনাক। আৰু ইয়াৰ ভিতৰত আছে এটা মন্দিৰ। আৰু বন্ধুসকল ইয়াতে চাকি জ্বলালোঁ আৰু মন্দিৰৰ ভিতৰলৈ বন্ধুসকল চাওক। আৰু এইটো হ'ল মূল মন্দিৰ মা মহামায়া। আৰু মহামায়া মন্দিৰ কেনেকৈ হৈছে এইটো তীৰ্থ আপোনালোকে নিশ্চয় জানে যে শিৱ বাবাই যেতিয়া কান্ধত লৈ
যে তাণ্ডৱ নৃত্য কৰিছিল তেতিয়া তাৰ অংগবিলাক ছিঙি য'ত য'ত পৰিছিল তাতে তাতে এটা এটা তীৰ্থ হৈছিল সেইদৰে ইয়াত মহামায়াতো এটা অংগ পৰিছিল গতিকে আৰু বন্ধুসকল এইটো হ'ল শিৱ বাবাৰ গৰ্ভ ইয়াতে মানুহ এইটো পৰিক্ৰমা কৰি আছে চাওক এই মহিলাজনে আৰু চাওক এই মন্দিৰৰ পৰা এইটো মন্দিৰত কেনেকুৱা লাগিছে দৃশ্য এটা সুন্দৰ দৃশ্য আৰু বন্ধুসকল চাওক এই পিনেদি আৰু এইটো যাৰ যাৰ মনৰ আশা পূৰণ হৈছে সিহঁতে ইয়াতে এটা এটা বান্ধি দিছে লাল গামছা আৰু বন্ধুসকল এই চিৰিৰে পাহাৰৰ ওপৰলৈ যাব পাৰে আৰু এই পাহাৰৰ শিখৰতো মন্দিৰ আছে বন্ধুসকল ইয়াত আহিলে সকলোৱে এই চিৰিৰে ওপৰলৈ আহে আৰু ইয়াৰ পৰা বহুত ধুনীয়া লাগে বন্ধুসকল দুয়োকাষে দোকান যিসকলৰ ভোক লাগে ইয়াতে তিয়হ ঠাণ্ডা আদি পোৱা যায় আৰু এইটো বাবা এইটো হ'ল নাগেশ্বৰ গছৰ চাওক বন্ধুসকল ইয়াৰ পৰা কেনে লাগে এইটো হ'ল মূল মন্দিৰটো বন্ধুসকল আৰু বলক তেনেহ'লে আৰু বন্ধুসকল ওপৰত এটা হনুমান মূৰ্তি আছে আৰু ইয়াৰ পৰা চাওক ইয়াৰ পৰা লাগে মন্দিৰটো এনেকুৱা দেখে বন্ধুসকল আৰু অকণমান ওপৰলৈ গুচি যাই আছোঁ উঠি আছোঁ চিৰিৰে ভাগৰ লাগি যায় বন্ধুসকল চাওক সকলো ইয়াতে বহি বহি ৰেষ্ট কৰি আছে ফটো উঠি আছে চেলফি উঠি আছে আৰু বন্ধুসকল চাওক এইটো চিৰি এইফালেও চিৰিৰে যাব পাৰি আৰু এইটো চিৰিৰেও আহিব পাৰি এইটো হনুমানৰ মূৰ্তি ইয়াতে ল'ৰাবিলাকে ফটো উঠি আছে এইটো চিৰিৰে মই উঠি আছোঁ এইটো কিমান ডাঙৰ চাওক দুয়োকাষে দোকান ঠাণ্ডা বহুত কিবা কিবি পোৱা যায় তাতে খাব পাৰি এইবিলাক হ'ল বন্ধুসকল এখন মা মহামায়াৰ ফটো যিসকলে ইয়াৰ চিন নিৰ্ভৰশীলে ইয়াৰ পৰা ল'ব পাৰে আৰু বন্ধুসকল চাওক এইটো এটা মূৰ্তি আৰু এই বন্ধুসকল এইটো চাওক নন্দী মহাৰাজ চাওক এইটো পাহাৰৰ এইপিনে চাওক ইয়াৰ পৰা ইয়াত থিয় হৈছে ইয়াৰ পৰা যদি যাব পাৰি সুন্দৰ লাগে আৰু বন্ধুসকল ইয়াৰ পৰা চাওক এইটো হনুমান আৰু তলত কেনেকুৱা দেখি চাওক বন্ধুসকল আজিলৈ ইমানে এইটো হ'ল মূল দুৱাৰখন গেটখন এইফালেৰে আমি নামি যাম আৰু বন্ধুসকল এইখিনিয়ে মহামায়া মন্দিৰ আৰু নামি আছোঁ বন্ধুসকল ভোক লাগিছে অকণমান আৰু বন্ধুসকল ইয়াতে খাব লাগিব চাওক এইটো হোটেল ইয়াতে খাম আমি বন্ধুসকল কিবা ভাত পালে ৰাতিপুৱাৰ পৰা একো খোৱা নাই বন্ধুসকল ইয়াতে খাম ভাত আৰু বন্ধুসকল ইয়াতে ভাত খাই কিনে চানান ঘাটলৈ যাম আৰু ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বন্ধুসকল তেনেহ'লে আজিলৈ ইয়াতে ভাত খাই গুচি যাম আৰু পাৰ্ট 2খন চাব ধন্যবাদ।